নমস্কাৰ আপোনালোকে চাই আছে টাইম 8 নাগৰিকত্ব সংশোধনী আইন অসাংবিধানিক আৰু এই মন্তব্য কৰিছে দেশৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশে আৰু এই বিশেষ খবৰটো দিব লাইছো টাইম 8ৰ প্ৰতিগৰাকী দৰ্শকক নাগৰিকত্ব সংশোধনী আইন অসাংবিধানিক আৰু এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি গোপালা গৌড়াই আৰু কাই ধৰ্মৰ ভিত্তিত সমাজলৈ ব্যৱধান আনিছে আৰু এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি গোপাল গৌড়াৰ আৰু ইতিমধ্যে সমগ্ৰ দেশতে কাক লৈ চৰ্চা অব্যাহত আছে আৰু নাগৰিকত্ব সংশোধনী আইন অবৈধ আৰু অসাংবিধানিক বুলি মন্তব্য কৰিছে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে আৰু ধৰ্মৰ ভিত্তিত সংসদ বা বিধানসভাই প্ৰণয়ন কৰিব নোৱাৰে এনে আইন কা বলবতৰ পিছতে সংকটৰ সন্মুখীন হৈছে একাংশ নাগৰিক 50% নিৰক্ষৰ লোক বাস কৰা ভাৰতত CAA বলবতৰ নিৰ্দেশ দুৰ্ভাগ্যজনক আৰু এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি গোপালা গৌড়াই নাগৰিকত্ব সংশোধনী আইন অসাংবিধানিক আৰু কাই ধৰ্মৰ ভিত্তিত সমাজলৈ ব্যৱধান আনিছে এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি গোপাল গৌড়াৰ আৰু নাগৰিকত্ব সংশোধনী আইন অবৈধ আৰু অসাংবিধানিক বুলি তেখেতে মন্তব্য কৰিছে ধৰ্মৰ ভিত্তিত সংসদ বা বিধানসভাই প্ৰণয়ন কৰিব নোৱাৰে এনে আইন কা বলবতৰ পিছতে সংকটৰ সন্মুখীন হৈছে দেশৰ একাংশ নাগৰিক আৰু যিখন দেশত 50% নিৰক্ষৰ লোক বাস কৰে তেনে এখন দেশত কা বলবতৰ নিৰ্দেশ অতিকৈ দুৰ্ভাগ্যজনক বুলি তেখেতে মন্তব্য কৰিছে ইতিমধ্যে দেশত কা বলবৎ হ'ব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ৰাজ্যটো ইতিমধ্যে কা আন্দোলন গঢ় দি উঠিছে আৰু তাৰে মাজতেই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি গোপালা গৌড়াৰ এই বিস্ফোৰক মন্তব্য নাগৰিকত্ব সংশোধনী আইন অসাংবিধানিক বুলি তেখেতে মন্তব্য কৰিছে আৰু কাই ধৰ্মৰ ভিত্তিত সমাজলৈ ব্যৱধান আনিছে বুলিও তেখেতে এক বিস্ফোৰক মন্তব্য কৰিছে আৰু যিখন দেশত 50% নিৰক্ষৰ লোক বাস কৰে তেনে এখন দেশত কাৰ দৰে আইন বলবতৰ নিৰ্দেশ অতিকে দুৰ্ভাগ্যজনক বুলিও তেখেতে মন্তব্য কৰিছে আৰু প্ৰশ্ন হৈছে যে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এগৰাকীৰ এনে মন্তব্য এতিয়া কেনে ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে এই প্ৰশ্ন এতিয়া বিব্ৰত কৰিছে দেশৰ ৰাজনৈতিক মহলক